মামা ক'ত আছ? ঐ খাটন মামা ক'ত আছ? কোন? খাটন মামা ক'ত মৰিব গলি? আপুনিহে আহিলি? আহিলে আহক পানী অকণ লৈ আছোন। পানী খাব পানী আছে গৰম পানী অকণ লৈ আছোন। বিচনী এখন দেও, পানী অকণ দেও দেও। বিচনী লৈ হাতে বিচি দিলে হয় নেকি? বাবা উঠিলে নাই? বাবা নাই নহয় শুইয়ে আছে শুই এতিয়া আছে? শুই আছে। বাপেকে ৰাতিপুৱাই 4টা বজাতে গৈ হাল মাৰি এতিয়া 10টা বাজিলেহি, এতিয়ালৈকে শুই উঠাই নাই। এনেকে হলে হৈছে গম পোৱা গ'ল। আহি ডাঙৰ হৈ যায় বাপেক যে খেতি কৰি খুৱাব, গম পোৱা গ'লা। ভাগৰ লাগিছে হয় ভাগৰ লাগিছে, অকমান জীয়াই লওঁ আৰু। গোটেইখিনি হাল মাৰি হলে গোটেইখিনি হ'ল। আজি হ'ল, অকলে ইমান কষ্ট কৰিব লগা হৈছে। পানী হৈছে নে পথাৰত? পথাৰত পানী হৈছে, ধুনীয়া জুতি লাগিছে। কঠীয়া এতিয়া চাপৰ হৈ আছে নহয়, আৰু 1 মাহ মান আগত পেলাব লাগিছিলে কঠীয়াখিনি, সেইখিনি চাপৰ হৈ আছে। পানীও বাঢ়ি আছে বুলি শুনিছো, এতিয়া কি হয় গৈ